আজি ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে যে আমাৰ গাঁৱৰ ঐতিহ্য এজোপা গছ হয় আৰু সেই গছজোপানো কি গছ হয় বিশেষকৈ এই গছজোপা ইতিহাস আছে আৰু সেই গছজোপা সংৰক্ষণৰ বাবে আজি এটা কাৰ্যসূচী লোৱা হৈছে। আমাৰ গাঁৱৰ সদস্যসকল আহিছে আৰু লগতে মোৰ আগৰ ভিডিঅ'ত দেখিছিলে যে ৰদালি বুলি এটা সমাজ আছে, ৰদালি সমাজে আজি এই গছজোপা পিছফালে দেখিছে সেই পথাৰত এজোপা গছ আছে, সেই গছজোপা আজি সংৰক্ষণৰ বাবে কাৰ্যসূচী এটা লোৱা হৈছে। আৰু কাৰ্যসূচী লোৱাৰ উপৰিও তাৰ ইতিহাসটো আপোনালোকে জানিব পাৰিব। বিশেষকৈ মোৰ গাঁওখন যিহেতু চৰাইদেউ জিলাৰ লাইচেং গাঁও হয়, তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া এইজোপাই গছ হৈছে, যিজোপা আমাৰ ইতিহাস থকা গছ বুলি কৈছিলোঁ আমাৰ গাঁৱৰ হয়। আৰু এই গছজোপা সংৰক্ষণৰ কাৰণে আমাৰ ৰদালি সমাজৰ এজন মুখ্য ব্যক্তি হৈছে আমাৰ ইয়াত হৈছে বিশ্বজিৎ ককাইদেউ। তেওঁৰ পদক্ষেপতে এইখিনি কাম হৈছে। কওকচোন আপোনাৰ। এই গছজোপা হ'ল বকুল গছ। এইজোপা বহুত ইতিহাস আছে, এজোপা পুৰণি গছ। এই গছজোপা আচলতে আমি ৰদালি সমাজে আহি এই গছজোপা সবল শক্তিৰে মানে জীয়াই থকা প্ৰচেষ্টা আমি হাতত লৈছোঁ। আমি এতিয়া কাৰ্যসূচীটো লৈছোঁ, তেওঁক আমাৰ গাঁৱৰে জ্যেষ্ঠ ব্যক্তি আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁৰ আমাৰ এই বকুলজোপা বিষয়ে তেওঁলোকে ইতিহাস দাঙি ধৰিব। দুআষাৰমান জানিবৰ কাৰণে আমি তেওঁলোকক আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰথমে আমাৰ সম্বৰ্ধনা জনোৱা হ'ব, তাৰপিছতে আৰু সেইবিলাক হৈ যাব। ঠিক আছে, এইফালে তেওঁক সম্বৰ্ধনা জনাইছে যিহেতু জ্যেষ্ঠ ব্যক্তি হয় এজন। এই বকুলজোপা প্ৰায় 200 বছৰ হ'ব পাৰে। এইখিনি আমাৰ এই বকুলজোপা এটা নাম আছে লাইচেং গাঁৱৰ বকুলতল। তো এতিয়া আমাৰ গাঁৱৰ এজন ককাইদেউৰ পৰা এই গছজোপাৰ বিষয়ে কিছু কথা জানিম, এই আমাৰ গাঁওখনৰ বিষয়ে। এয়া হৈছে ককাইদেউৰ নামটো কৈ দিব এবাৰ। নমস্কাৰ, মোৰ নাম সত্যৰঞ্জন ফুকন। এই চেগতে মই পোনপ্ৰথমে ৰদালি গোষ্ঠী, আমাৰ গাঁওখনৰ ৰদালি গোষ্ঠীয়ে যি আয়োজন কৰা আজি বিস্ময়কৰ বুলি মই নকওঁ, ঐতিহ্যমণ্ডিত আমাৰ এই লাইচেং গাঁওখনৰ যি বকুল গছজোপা সংৰক্ষণৰ ক্ষেত্ৰত যিখিনি কাৰ্য আজিৰ দিনটোত কৰিছে, এই ক্ষেত্ৰত তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে এই ক্ষেত্ৰত অনেক সহযোগিতা আগবঢ়াইছে তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই গাঁওখন হৈছে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ লাইচেং নিজ কালুগুৰা পঞ্চায়তৰ লাইচেং গাঁৱত। আমাৰ এই যদি আহোম অৰ্থৰে যদি আমাৰ লাইচেং শব্দটো বিচাৰিবলৈ যাওঁ, লাই মানে প্ৰথম, চেং মানে পবিত্ৰ বা ধুনীয়া বা আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমাৰ গাঁওখন বা এই বকুল তলৰ বিষয়ে বহুখিনি বক্তব্য আমাৰ পিছফালে আপোনালোকে লক্ষ্য কৰিছে, তেওঁলোকে কৈ আছে। মই বৰ বেছিকৈ নকওঁ, সৰুতে ককা এটাই বা দেউতাই কৈ থকা, আমি নাচি নাচি বিহু কৰা সেই বকুল গছজোপাৰ এটা সময়ৰ আমাৰ ইতিহাসৰ সাক্ষী স্বৰূপ আমাৰ গাঁওখনৰ বহু ব্যক্তিয়ে এই গছজোপাৰ তলতেই বিহু নৃত্য কৰিছিল বুলি আমি মুখে মুখে শুনি আহিছোঁ। আজি এই ক্ষেত্ৰত ৰদালি গোষ্ঠীয়ে যিখিনি কাৰ্য কৰিছে গছজোপা সংৰক্ষণৰ ক্ষেত্ৰত, তেওঁলোকলৈ মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া এই গছজোপাৰ বিষয়ে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিম। এয়া হৈছে অতুল ফুকন দেৱাই। এই বিষয়ে অলপ ক'বচোন আপুনি। লাইচেং গাঁৱৰ মাজমজিয়াত এজোপা অতীজৰ বকুল গছ আছে। এই বকুল গছজোপাৰ আজি কিমান বছৰ হৈছে সেইটো নিৰ্ণয় কৰাটো মোৰ কাৰণে অসুবিধা হৈছে, যিহেতু মোৰ ককা দেউতাৰ মানে দিনৰ কথা। এই গছজোপাৰ মোৰ সম্ভৱ প্ৰায় 200 বছৰো অধিক কাল এই গছজোপা আজীৱন জীৱিত হৈ আছে। এই গছজোপাৰ অতীজৰ এটা মহান স্মৃতি আছে, তাৎপৰ্য আছে। সেইটো কাৰণে এই গছজোপাৰ প্ৰতি আমি সন্মান জনাই আমি কিছু কথা আজি এই আলোচনা কৰিছোঁ।
বা মত বিনিময় কৰিছোঁ। সেইটো কাৰণে গছজোপাক লৈ আমি যিখিনি মত বিনিময় কৰিছোঁ আমাৰ ভাল লাগিছে। মত বিনিময় কৰি আমি সকলো ৰাইজে বুজিব পাৰিছোঁ। কথা হ'ল এই গছজোপাৰ যিটো ইতিহাস, অতীজৰ যিসকল আমাৰ ককা দেউতাসকল আছিল বা দেউতাহঁত আছিল, তেখেতলোকৰ দিনত এখন পথাৰৰ মাজত গছজোপাৰ যেতিয়া নেকি আছিল, এই গছজোপাৰ তলত সেই সময়ত তেখেতলোকে মুকলি বিহু কৰিছিল। সেই বিহুত সকলোৱে সমিল মিলে মিলাপ্ৰীতিভাৱে তেওঁলোকে তাত কোনো লাজ কাজৰ কথা নাই। মুকলি বিহু হিচাপে তেওঁলোক সকলোৱে সমানে মিলাপ্ৰীতিভাৱে বিহু কৰি দিনবিলাক কৃষ্টিটো ৰক্ষা কৰিছিল। এই গছজোপাৰ ক্ৰমান্বয়ে লাহে লাহে আহি সেই হাবি জংঘলবিলাক মুকলি হৈ গ'ল। মুকলি হোৱাৰ পাছত বিশেষকৈ আপোনালোকে নিশ্চয় জানিব, আমাৰ লাইচেং গাঁৱৰ বাকী ৰাইজৰ বিশেষভাৱে খেতিৰ ক্ষেত্ৰত নিৰ্ভৰশীল। এই বকুল গছজোপাৰ কাষত ইয়াত তেওঁলোকে খেতি বাতিও কৰিছিল। খেতি বাতি কৰি তেওঁলোকে এই গছজোপাৰ তলত ছাঁত থাকি জিৰণি লৈছিল। তাতেই তেওঁলোকে ঘৰৰ পৰা অনা খাদ্য পানী দুনি আদি সেইখিনিতে বহি তেওঁলোকে খাই দিনবিলাক পাৰ কৰিছিল। আৰু লগতে মহিলাসকলে তাত ঢোপ খেল খেলিছিল গছজোপাৰ কাষতে থাকি। তেওঁলোকে সেই সময়ত মহিলাসকলে সকলোৱে মিলাপ্ৰীতিভাৱে তাত ঢোপ খেল খেলিছিল। বিশেষ এটা আকৰ্ষণীয় এটা খেল হৈছিল। সেইটো কাৰণে ৰাইজো তাত দৰ্শক হিচাপে ভৰি পৰিছিল আৰু সেইবাবে মানে সংৰক্ষণ কৰাটো। সেইটো কাৰণে আমি ক্ৰমান্বয়ে আহি এতিয়া আমি এই গছজোপাৰ যিখিনি ইতিহাস আমি বুজি পালোঁ, এই গছজোপাৰ যিটো সন্মান, যিখিনি বিশেষভাৱে আমি জীয়াই ৰখাৰ এটা প্ৰচেষ্টা ল'ব লাগে, সেইখিনিকে আমি আগবাঢ়ি আহি সকলো ৰাইজে আমি গছজোপাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ উপৰিও আমি ইয়াত গছজোপা সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি মই গতিকে এইখিনি আমি আমাৰ কাৰণে ইতিহাস। এই ইতিহাসে আমাৰ ভৱিষ্যতৰ প্ৰজন্মসকলক এটা যথেষ্ট উৎসাহ প্ৰেৰণা যোগাব আৰু এটা এই গছজোপা এটা স্মৃতি হৈ ৰ'ব বুলি মই দৃঢ়ভাৱে ক'ব পাৰোঁ। এইগৰাকী হৈছে ৰদালি সমাজৰ লগত জড়িত থকা এগৰাকী মহিলা। তেওঁৰ পৰা কিছু কথা জানিম। কওকচোন বাইদেউ। নমস্কাৰ। মই এই ৰদালি গোষ্ঠীৰ লগত জড়িত আছোঁ আৰু আমি আজি এই বকুল গছজোপাৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে কেইজনমান আমি গাঁৱৰে ব্যক্তি আমি আনিছোঁ। আৰু এই বকুলজোপাৰ বিষয়ে ইতিমধ্যে জানিব পৰাকৈ একো এটা অনুষ্ঠান প্ৰতিষ্ঠান পতাও নাই। আজি আমি ৰদালি গোষ্ঠীয়ে এনেকুৱা এটা পদক্ষেপ ল'লোঁ যে এজোপা 200 বছৰীয়াই হ'ব লাগে আয়ুসটো। তাৰমানে আমি জনাত জ্যেষ্ঠসকলৰ পৰা অলপমান কিছু কথা গম পাইছোঁ। সেই সবিশেষ জানিবৰ কাৰণে আজি আমি এই কেইজনমান ব্যক্তি আনি ৰদালি গোষ্ঠীয়ে তেখেতলোকৰ পৰা কিছু কথা আমি জানিম বুলি আশা কৰিছোঁ। আৰু সকলো ৰাইজে আমাৰ এই ৰদালি গোষ্ঠীত সহায় সহযোগ কৰক। আৰু আমিও ৰদালি গোষ্ঠীৰ লগত এগৰাকী সদস্যা ৰদালি গোষ্ঠীৰ লগত সদায় কাম কৰি যাম বুলি ভাবিছোঁ। আৰু আমাৰ লগত সকলোৱে ওলাই আহক ৰাইজ। স্কুলত কৰিলোঁ, নামঘৰত কৰিলোঁ আৰু দিচাংপানী স্কুলত মেট্ৰিক পৰীক্ষা দিয়াৰ আগদিনাখন আমি চফা কৰি থৈ আহিছোঁ। আৰু বহুতো পদক্ষেপ আমি হাতত লৈছোঁ। কোনোবা ব্যক্তিয়ে যদি আমাক মাতে তেওঁলোকলৈ তালৈ আমি যাম বুলি আমি আশা ৰাখিছোঁ। আমাৰ কাৰ্যসূচী বৰ্তমান শেষ হ'ল আৰু সকলো সদস্যসকল বয়োজ্যেষ্ঠসকল সকলো বৰ্তমান ইয়াৰ পৰা গুচি গ'ল। আৰু যিহেতু মই আছোঁ, যিহেতু তেওঁৰ উদ্যোগতে আজি কাৰ্যসূচীটো আগবাঢ়িছিল। আপুনি যিহেতু এইবিলাক সকলোখিনি সংৰক্ষণ কৰিছে, আপুনি বাঁহ সেইবিলাক ৰং কৰিছিলে ন? ৰং দিছোঁ। এইফালে এইখিনি ধৰক বহুত খাৱৈবিলাক দটো সেইবিলাক ধুনীয়াকৈ সাৰ দি পিনি শিপাবিলাক ওলাই গ'ল সেইবিলাক একদম ধুনীয়াকৈ ভেটি মানে আৱৰণ দি দিছোঁ। ঠিকে। আৰু এটা বিশেষকৈ এইখন আপোনালোকে দেখিছে মুকলিভাৱে সকলোফালে পথাৰ আছে আৰু এইফালে পথাৰ দেখিছে নাই। আৰু তাৰ মাজতে এইজোপা বকুল গছজোপা আপোনালোকক স্পষ্টকৈ ভালকৈ দেখুওৱা নাই। ঐতিহ্যটো একচুৱেলি কোৱা হ'ল কিন্তু দেখুওৱা নহ'ল ভালকৈ। এইজোপাই হৈছে বকুল গছজোপা। বকুল গছজোপা যথেষ্ট পুৰণি হৈ গ'ল। চাওক, যথেষ্ট পুৰণি হয়, আপোনালোকেতো জানিলেই কথাখিনি। আৰু এই বৰ্তমান কুঁহিপাত ওলাইছে আৰু তেওঁ আজি সেইবাবে আজি এই প্ৰচেষ্টাত কৰিছে যে চাফ চিকুণ কৰি এইখন কেনেকৈ সংৰক্ষণ কৰি ৰাখোঁ। ঐতিহ্য আমাৰ যিহেতু আমাৰ গাঁওখনৰ ঐতিহ্য। পোনপ্ৰথমে কৈছিলোঁ যে ইতিহাস এজোপা সম্বল বুলি কৈছোঁ। এই জোপাই আমাৰ চিনাকি এটা মানে লাইচেং গাঁও গৌৰৱ কঢ়িয়াই অনা এজোপা গছ। ইতিহাস চোৱাৰ এজোপা
মানে বকুল গছ বকুলজোপা আমি সংৰক্ষিত সুৰক্ষা কেনেধৰণে দিম আমি গছজোপাটো বয়স হ'ল বয়স হোৱাৰ কাৰণে আমি ইয়াত গুৰিত জাবৰ জোঁথৰ সাৰ জাবৰ দি এটা নতুনকৈ পুলি ৰোৱা ব্যৱস্থা কৰিম ইয়াৰ বিপৰীত কাষত এটা বকুল পুলিয়ে ৰুম আমি ইয়াত যিহেতু এই পুলিটো যদি আমি মোৱাৰ কোনো কথা কোৱা নাই আমি সবল হৈ থাকক বুলি আমি প্ৰচেষ্টাই আমি সাৰ জাবৰ দিছোঁ যদিও মানে আমি ভাবিছোঁ নতুন পুলি এটা ৰোৱা ব্যৱস্থাটো হয় নিশ্চয় ভাল হ'ব চাৰিওফালে ইমান ধুনীয়া পথাৰ সৌন্দৰ্য মুকলি পথাৰ এতিয়া বৰ্তমান বাৰু শুকাই আছে সকলোখিনি এতিয়া বাৰিষা আহিবহে ইয়াত ৰুব আৰু বিশেষকৈ আপোনালোকে জানিলে যে ইয়াত ৰোৱনী দাৱনীসকলে ইয়াতে জিৰণি লয় ইয়াতে খাদ্য খায় তেওঁলোকে ঘৰৰ পৰা লৈ অনাত টিফিন খায় সেইটোৱে আচলতে কাৰণ কেলৈ বহুত দিন এইবিলাক মানে হোৱা নাছিলে মনত তেনেকৈ পৰা নাছিলে আজি এজন ব্যক্তিয়ে ৰদালি সমাজৰ এজন মুখ্য ব্যক্তি আপোনালোকেতো চিনি পায়ে বাৰু আগৰ ভিডিঅ'টো পাইছে তেওঁ আজি এইখিনি কথা ভাবিলোঁ ময়ো সেইকাৰণে আপোনালোকক দেখুৱাওঁ কথাটো তেওঁ কামৰ প্ৰচেষ্টা কিন্তু মানে ভাল লাগিছে তেওঁ পদক্ষেপ যিবিলাক লৈছে আৰু এইবিলাক অনাগত দিনত আৰুতো হৈ থাকিব আমি অকল এই গছে নহয় প্ৰত্যেকটো আমি যিবিলাক পদক্ষেপ লোৱা আছে পদক্ষেপখিনি আমি মানে ক্ৰমান্বয়ে কৰি যাব লাগিব মানে এটা মানে এৰিব নোৱাৰোঁ যিহেতু আমাৰ সময় গোটেই বেনাৰখন উপলব্ধ আছে তাৰ মাজতে আজি এই গছজোপা পুৰণি গছ কাৰণে এই গছজোপাক আমি প্ৰতিপালন কৰাৰ যি দায়িত্ব লৈছোঁ আমাৰ সমাজে এইটো মানে সকলোকে কৈছোঁ যে অকল এই গছজোপাই নহয় বাটত বহুত ডাঙৰ গছ আছে সেইবিলাকতো যদি আমি সাৰ জাবৰ ভাল ধৰণে যদি আপডাল কৰোঁ নিশ্চয় সবল হৈ থাকিব ঠিকে সেয়াই আছিল মানে আজি কথাটো আজি মানে ভিডিঅ'টোত আপোনালোকক এইবিলাক দেখুৱাওঁ বুলি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যিহেতু আপোনালোকক দেখুৱালোঁ যিমান দূৰ পাৰোঁ আৰু এনেকৈ আৰু এইখিনিতো এইভাগে থাকিব আপুনিতো এইবাৰ নিনিয়ে এইখিনি এয়া চাওক খুব ধুনীয়া দেখিছে ইয়াত জপনা এখন লগাব আৰু যিহেতু আপোনালোকে ইয়াৰ পৰা চাওক এইজোপা গছ কালিলৈকে কিন্তু একো নাছিলে আজি দেখিছে খুব ধুনীয়া হৈ গ'ল সেইকাৰণে আমাৰ গাঁৱৰ ৰাইজেও সহায় সহযোগ কৰিছে ভাল লাগিছে সেয়াই আছিল আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আজিলৈ ধন্যবাদ জয় আই অসম।